মহাভাৰতখন অকল মাত্ৰ হিন্দুসকলৰে নহয়, সমস্ত মানৱ জাতিৰ গ্ৰন্থ হয় আৰু প্ৰত্যেক মানুহে এইখন এবাৰ হ'লেও পঢ়িব লাগে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মহাভাৰতৰ এনেকুৱা এটা প্ৰসংগ ক'ম যাৰ পৰা আজিৰ মানুহে বহু বস্তু শিকিব পাৰে। কথাটো সেই সময়ৰ যেতিয়া পাণ্ডৱসকলে বনবাস আৰম্ভ হৈছিল। বনবাসত যোৱাৰ আগতে পাণ্ডৱসকলে ভগৱান শ্ৰীকৃষ্ণৰ পৰা সুধিছিল যে হে শ্ৰীকৃষ্ণ, এতিয়াতো দ্বাপৰৰ অন্তকাল শেষ হ'বৰ সময় হৈছে আৰু আহিবলগীয়া কলি যুগৰ সময়বোৰ কেনেকুৱা হ'ব বা মানুহবোৰে কেনেকুৱা হ'ব। তেতিয়া শ্ৰীকৃষ্ণই কয় যে মইতো আপোনালোকক ইয়াৰ চিধা উত্তৰটো দিব নোৱাৰোঁ, কিন্তু তোমালোকে পাঁচোটা ভাই বনত যোৱা আৰু যিয়ে নেদেখা কিয় সকলো আহি মোক কোৱা আৰু মই আপোনালোকক তাৰ প্ৰভাৱবোৰ ক'ম। তাৰ পাছত পাঁচোটা ভাই বনত গ'ল আৰু বনত তেওঁলোকে যিবোৰ দেখিলে সেইবোৰ চাই তেওঁলোকে অসম্ভৱ হৈ গ'ল। আৰু তেওঁলোকে বনত কি দেখিলে আৰু শ্ৰীকৃষ্ণই কি উত্তৰ দিলে, তো আহক জানো এই ভিডিঅ'টোৰ মাধ্যমেৰে। এতিয়া সকলোতকৈ প্ৰথমতে যুধিষ্ঠিৰে উত্তৰ দিলে যে হে শ্ৰীকৃষ্ণ, মইতো প্ৰথমতে দুটা দাঁতৰ এটা হাতী দেখিলোঁ। এইটো মোৰ বাবেতো বহুত আশ্চৰ্যজনক আছিল। ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই কয় যে কলি যুগত এনেকুৱা মানুহে শাসন কৰিব যিয়ে ক'ব কিবা আৰু কৰিব কিবা বেলেগ, মনত কিবা বেলেগ থাকিব আৰু কৰ্ম কিবা বেলেগহে হ'ব। এনেকুৱা ধৰণৰ মানুহে কলি যুগত ৰাজ কৰিব। তুমি কলি যুগৰ অহাৰ আগলৈকে শাসন কৰি লোৱা। যুধিষ্ঠিৰৰ পাছত অৰ্জুনে ক'লে মই যি দেখিলোঁ এইটোতো ইয়াতকৈ বেছি আচৰিত আছিল। মই যি দেখিছিলোঁ যে এটা পক্ষীৰ পাখিত বেদ লিখা আছিল আৰু সি মানুহৰ মাংস ভক্ষণ কৰি আছিল। শ্ৰীকৃষ্ণই অৰ্জুনক ইয়াৰ উত্তৰ দি ক'লে যে কলি যুগত এনেকুৱাই মানুহ থাকিব যিয়ে বহুত জ্ঞানী আৰু ধ্যানী বুলি নিজকে ক'ব। তেওঁলোকেতো জ্ঞানৰ চৰ্চা কৰিবই, কিন্তু কৰ্মৰ আচৰণবোৰ ৰাক্ষসৰ দৰে হ'ব। তেওঁলোকে পণ্ডিত আৰু বিদ্বান বুলি ক'ব, কিন্তু তেওঁলোকে এইটো চাই থাকিব যে তেওঁলোকে কেতিয়া মৰিব আৰু সম্পত্তিবোৰ মোৰ নাম কৰি দিব। অৰ্জুনৰ পাছত ভীমে তেওঁক অনুভৱৰ প্ৰশ্নেৰে কয় যে গাই এটাই তেওঁৰ পোৱালিটোক ইমানেই চালে কি আছিল যে তাৰ পৰা তেজ মাংস আদি ওলাই যায়। তাৰ পাছত শ্ৰীকৃষ্ণই কয় যে কলি যুগত মানুহবোৰ শিশুপাল হৈ যাব। কলি যুগত মাতৃসকলৰ তেওঁলোকৰ সন্তানৰ বাবে ইমানেই মৰম স্নেহ বাঢ়ি যাব যে তেওঁলোকৰ বিকাশেই হ'ব নোৱাৰিব। মুখ মায়াতে ঘৰ আদি নষ্ট হৈ যাব। ভীমৰ পাছত সহদেৱে সুধিলে হে শ্ৰীকৃষ্ণ, মই দেখিছোঁ যে 5-7টা মান কুৱাৰ মাজত এটা কুৱা একেবাৰে খালী হৈ আছে। এইটো একেবাৰে সম্ভৱ নহয়। পুনৰ শ্ৰীকৃষ্ণই উত্তৰ দিলে যে কলি যুগত মানুহ হৈ ল'ৰা ছোৱালীৰ বিবাহত উৎসৱ আদিত লাখ লাখ টকা খৰচ কৰি পেলাব, কিন্তু ওচৰৰ মানুহে যদি ভোক পিয়াহত মৰি আছে সেইটো নাচাব। তেওঁলোকৰ পেট ভৰিছেনে নাই আৰু তেওঁলোকৰ ভোকত মৰি যাব। কোৱাৰ তাৎপৰ্য এইটোৱে যে কলি যুগত অন্য ভাণ্ডাৰটো হ'ব, কিন্তু মানুহবোৰ ভোকত মৰি যাব। সহদেৱৰ পাছত নকুলে শ্ৰীকৃষ্ণক ক'লে যে হে শ্ৰীকৃষ্ণ, এটা ডাঙৰ শিল পাহাৰৰ ওপৰৰ পৰা তললৈ পৰে আৰু ডাঙৰ ডাঙৰ গছেও তাক ৰখাবলৈ সক্ষম নহয়, কিন্তু এটা সৰু গছত লাগিয়ে সি ৰৈ যায়। আচলতে এনেকুৱা কেনেকৈ হ'ল বাৰু? তেতিয়া শ্ৰীকৃষ্ণই কয় যে কলি যুগত মানুহৰ বুদ্ধি নোহোৱা হৈ যাব আৰু তেওঁলোকৰ জীৱন পতন হৈ যাব, আৰু সেই পতনত ডাঙৰ ডাঙৰ ধনেও ৰখাবলৈ সক্ষম নহ'ব, কিন্তু হৰি নামৰ সৰু এটা বাক্যই মানুহৰ পতনক ৰখাই দিব। অৰ্থাৎ কলি যুগত হৰি নামেই একমাত্ৰ মুক্তিৰ ৰাস্তা হ'ব। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে, আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।